এই মানুহজনক সুধি ল'ব লাগিব। ইয়াত দেখোন নাও দেখা নাই, আগত বা ঘাট আছেনে নাই, বা নাও বা আছেনে নাই, কি বা সুধি ল'ব লাগিব। ঘাটটো কোনটো ঘাটটো? অ'কে, কথা হ'ল ঘাটটো অলপ আগলৈকে লৈ গৈছে, তাৰমানে ইয়াতে পানী শুকাই গ'ল বোলে, শুকাই যোৱাৰ কাৰণে ঘাটটো আগলৈকে গুচি গৈছে। এতিয়া মই এনেকে নদীৰ পাৰে পাৰে গৈ থাকিব লাগিব। আৰু যে সেইবিলাক ট্ৰেক্টৰ অহা যোৱা কৰা ৰাস্তা চিনবিলাক, ট্ৰেক্টৰৰ চকাৰ চিন, সেই চিনে চিনে যাব লাগিব, নহ'লে বালিত পিছলি পৰি যাব লাগিব। বালিত চকাবিলাক স্লিপ খাব। আৰু অৱশেষত 3 কিলোমিটাৰ মান এনেকে বালিয়ে বালিয়ে অহাৰ পিছত ঘাটটো পালো, আৰু মোৰ বাইকখন উঠাব দিছো নাৱত। ব্ৰহ্মপুত্ৰৰ মাজত ঠাণ্ডা ঠাণ্ডা বতাহ আৰু ৰ'দ, ধুনীয়া ৰ'দ আৰু মুকলি বতাহ, ফ্ৰেছ বতাহ, আৰু কি লাগে ইয়াতকৈ? লাগিল বাইকখন মই নাৱতে থৈ দিলোঁ, নাওখন আগত যাব অলপ। আৰু মই আহি পালোঁ যিটো চৰত মই যাম বুলি কৈছিলোঁ, সেই চৰত আহি পালোঁ। যিঘৰ মানুহৰ ওচৰত যাম বুলি কৈছিলোঁ, সেই মানুহৰ ঘৰটো মই পাম অলপ পিছত। অলপ খোজকাঢ়িব লাগিব। তো এই চৰবিলাকত যিবিলাক খেতি হয়, খেতিবিলাক মানুহে সেই নাৱতে বজাৰ কৰি বজাৰত লৈ যায়। আৰু আজি বজাৰ বাৰ কাৰণে নাও চলিছে বেছিকৈ। এই নাৱত খেতিবিলাক লৈ খেতিৰ যিবিলাক ফচল সেইবিলাক লৈ যাব। বালি খোজকাঢ়িলে অলপ অসুবিধা হয়। এইবিলাক বাদাম খেতি, বাদাম এনেকৈ কৰে খেতিবিলাক। বালিত হয় বাদাম আচলতে বেছিকৈ ভাল। তো মই আহি পালোঁ তেওঁলোকৰ ঘৰ, আৰু ঘৰত আহি চালোঁ মানুহ দুনো নাই। নাজানো, মই যিজন মানুহক লগ কৰিব আহিছিলোঁ, ঘৰখনৰ মালিক, তেওঁ নাই আচলতে, তেওঁ বজাৰত গৈছে। মই ইয়াতে ৰখিব লাগিব অলপ দেৰি, তেওঁক পাওঁ নে নাপাওঁ চাওঁ। আৰু এইফালে চাওক, তেওঁলোকে ইয়াতে বাদাম জমা কৰি থৈছে। বাদামৰ আচলতে এই চৰটোত গোটেই বাদামৰ খেতি। এইবিলাক বাদাম গোটেই খেতি যিবিলাক দেখিছে আপোনালোকে, এইবিলাক চব বাদামৰ খেতি। এইফালে বাদাম তুলি আছে কোনোবাই। মই আপোনালোকক দেখুৱাই দিছোঁ অকণমান জুম কৰি, দেখা পাইছে নাজানো। সেইফালে বাদামৰ খেতি আৰু বাদাম তুলিও আছে মানুহ পথাৰত সেইয়া দূৰত। তেওঁলোকে চৰৰ জীৱন এনেকৈ কষ্ট কৰি তেওঁলোক থাকিব লগা হয়। তাত মোৰ গোটেই বালি সোমাই গ'ল, বালি হৈ গ'ল। আৰু মই যিটো ঘৰত আহিছিলোঁ, যিজন মানুহক লগ পাব আহিছিলোঁ, তেওঁ নাই। তেওঁ বোলে গৈছে সেইফালে বজাৰত, আৰু বজাৰ এতিয়া মই যাব লাগিব তেওঁক লগ কৰিবৰ কাৰণে। তেওঁৰ ফোনটোও পোৱা নাই, তেওঁৰ ফোনটো বোলে বেয়া হ'ল, ঘৰতে থাকিল। এইফালে খোজকাঢ়ি মই যাব লাগিব। তাৰমানে মই যিটো চৰত আছোঁ, সেই চৰটো হৈছে গোটেই ব্ৰহ্মপুত্ৰৰ মাজত। ইফালে মই যিখন নাৱত নামিছিলোঁ, তেতিয়া আপোনালোকে দেখা পাইছিল নাওখন ৰখিছিল সিফালে, আৰু মানুহজনৰ ঘৰ আছিল সিফালে। মই এতিয়া প্ৰায় 2 কিলোমিটাৰমান মই খোজকাঢ়ি আহিলোঁ ইফালৰ ঘাটটো পাবৰ কাৰণে। ইফালৰ মানে ইফালে আকৌ এটা সুঁতি, এটা ব্ৰহ্মপুত্ৰৰে সুঁতি এটা পাৰ হৈ গৈছে, দেখিছে আপোনালোকে। আৰু মই এতিয়া নাও বিচাৰি গৈ আছোঁ। মই সিফালে বজাৰত যাম। আৰু যিখন নাৱৰ পৰা মই নামিছিলোঁ, মোৰ বাইকখন যিখন নাৱত আছে, সেইখন নাওটো এইটো ঘাটত মোক নমাই দি পেলাই সেইফালে গৈ আকৌ সেই তাত লাগি আছে গৈ। মই কি জোতা খুলি যাব লাগিব নেকি এইখিনি? হা, বোকা দেখোন। পাৰিমনে? সোমাই যায় ভৰি। হেৰি ক'ত? বৈঠা ক'ত? বৈঠাটো নাই। হা, বৈঠা নাই এনেকে? বৈঠা নোহোৱা নাও। আচ্ছা, সেইটো উঠি উঠি এবাৰ যাবি। আধা ঘণ্টা খোজকাঢ়িলোঁ। আধা ঘণ্টা খোজকাঢ়াৰ পিছত
মই এইফালে আকৌ এটা সৰু খুঁটি দেখা পাইছোঁ, মানে পানী অলপ অলপ আছে। ইয়াতে নাও আছে যদি বোলে নাও চলাব নোৱাৰি, কাৰণ পানী বহুত কম। সেইকাৰণে মই বোলে খোজকাঢ়ি যাব লাগিব এইখিনি, মানে মই জোতা চোতা খুলি নদীটো খোজকাঢ়ি এইখিনি যাব লাগিব। চাই লওঁ কিমান পানী আছে কোনখিনিত। তেতিয়া জোতা ল'লোঁ হাতত আৰু খোজকাঢ়ি পাৰ হওঁ নদীটো। কি ধুনীয়া ঠাণ্ডা পানী আৰু পৰিষ্কাৰ পানী, চাওক নাই কিমান পৰিষ্কাৰ পানী, ঠাণ্ডা দ বেছি নাই, ধুনীয়াকৈ খোজকাঢ়ি পাৰ হ'ব পাৰি এইখিনি। ঠাণ্ডা আছে কিন্তু ঠাণ্ডা পানী। তো মিছন নদী পাৰ শেষ হ'ল, আৰু নদী পাৰ শেষ হোৱাৰ পিছত আকৌ বালিচৰ মই সেই তালৈকে যাব লাগিব। মানে সিহঁতে কোৱা মতেতো সেইটো ঘৰৰ ওচৰতে এনেকৈ যাব পাৰি। সেইবাৰ মই পাৰ হৈ আহি পালোঁ আৰু বজাৰ পাম অলপ পিছত। এই গাঁও এখনৰ মাজত সোমাইছোঁ, এখনৰ মাজে মাজে গৈ আছোঁ বজাৰলৈ। এনেকৈ গৈ মানুহজনক লগ পালোঁ, লগ পাই কাম চাম কৰি আহি যিখন নাৱত মোৰ বাইকখন আছিল সেই নাওখন বিচাৰি উলিয়ালোঁ। আৰু চাওক ঘাটৰ পৰিৱেশ, চাওক কিমান সুন্দৰ এটা পৰিৱেশ। আৰু এনেকে ব্ৰহ্মপুত্ৰৰ বুকুত নাও মেলি দিলে নাৱৰীয়াই। আবেলি সময়ত ব্ৰহ্মপুত্ৰৰ বুকুত বেলি মাৰ যোৱা দৃশ্য, কি সুন্দৰ দৃশ্য। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কমেণ্টত আপোনালোকে নজনাই কমেণ্টত জনাব কেনে পালে। ধন্যবাদ।